ফেন চেন নাই দেখিছা নাই ফেন এচি একো নাই নতুন নতুন গাৰ্লফ্ৰেণ্ড বনিছে নেকি বেয়া কথা বহুত দিন হ'ল সপ্তাহ হ'ল মই ভিডিঅ' দিয়া নাই মই জানো Let's start this video. I'll introduce myself. I'm Upashana. Hello and welcome back to my YouTube channel. Start কৰি দিওঁ কি হয় মই দেখাই যাম একো প্ল্যান নাই Saturday আজি Let's see. কিয় দিয়া নাই ভিডিঅ' কথাটো হ'ল যে মই এইকেইদিন বহুত ব্যস্ত আছিলোঁ কামত দুদিন বন্ধ পাওঁ সপ্তাহটোত সেইটো সেই ঘৰৰ কাম কৰোঁতেই পাৰ হৈ যায় আৰু মই কুকিং যোনখিনি ৰেচিপি ভিডিঅ' দিওঁ সেইখিনিও মই দিব পৰা নাই এইকেইদিন এতিয়াও মই সেই ভাগৰতে আছোঁ জাষ্ট বজাৰ কৰি আহিছোঁ আজি Saturday খোৱা বস্তু বজাৰ কৰিলোঁ এই সৰু সুৰাকৈ ঢেৰ কাম আৰু সময়ে নাপাওঁ ঠিক আছে মই কমপ্লেইন কৰি নাথাকোঁ কি মই সময় নাপাওঁ আৰু আপডেট যে মই ঘৰটোও চেঞ্জ কৰিব লাগে সেইটো কাৰণে সেইখিনি কামতো মই লাগি আছিলোঁ এইকেইদিনতে মই ঘৰো চেঞ্জ কৰিব লাগিব তো সেই মানে বহুত কিবা কিবি অ'কে মই একচুৱেলি বজাৰ কৰি নহয় বজাৰ কৰাৰ আগতে মই লাঞ্চটো বাহিৰতে কৰি ল'লোঁ যিহেতু ব্ৰেকফাষ্ট কৰিয়ে ওলাই গৈছিলোঁ ভোকো লাগিছিল সেইকাৰণে বাহিৰতে খাই ল'লোঁ আৰু ভাবিছোঁ এই ৰুমৰ অৱস্থাটো অলপ দেখাই দিওঁ যিহেতু কৈছোঁ মই পেকিং কৰিব লাগে মুভ কৰিব লাগে এইবোৰ গোটেই সংসাৰখন এতিয়া এই কেইটামান বেগত বান্ধি নিব লাগিব এই অৱস্থা নাই একদম ৰুম মানে খেলি মেলি চবফালে মই কাপোৰ চাপোৰ সলাই ল'লোঁ বিৰাট গৰম পৰিছে মানে ইয়াতে আৰু ঘৰৰ ভিতৰত থাকিলে বেছিকৈ গৰম উঠে কাৰণ ইয়াতে মানে সেই ইয়াৰ ওপৰত ফেন চেন নাই দেখিছা নাই ফেন এচি একো নাই আৰু ঘৰৰ ভিতৰতো বহুত বেছি গৰম হৈ থাকে কাৰণে বাহিৰত অলপমান গৰম পৰি গ'লে ঘৰৰ ভিতৰত মানে থাকিব নোৱাৰি বহুত গৰম উঠিছে বাহিৰত ধুনীয়া বতাহ মাৰি আছিলে তাৰ ভিতৰত সোমাই দিলোঁ বহুত গৰম কিবা ঠাণ্ডা খাব মন গৈছে বজাৰ গৈছিলোঁ আইচক্ৰীম নানিলোঁ নহয় পাই নাই আৰু অলপমান মই এতিয়া ৰেষ্ট লৈ মই লাঞ্চ বনাম ৰেচিপি ভিডিঅ' দিম তোমালোকে চাবা মোৰ শ্বৰ্টছত ভিডিঅ'বোৰ আৰু সেইটোৱে উইকেণ্ড একদম উইকেণ্ড স্পেচিয়েল কিবা বনাম মই দেখাম বাৰু বিহাইণ্ড দ্য চিনছ মই দেখাই দিম ঠিক আছে এতিয়া মই অলপ ৰেষ্ট লৈ লওঁ মোৰ বহুত বেছি ভাগৰ লাগিছে কি হৈছোঁ চকু ফুলি আছে দেখিছা একদম ভাল লাগি গৈছে এতিয়া কেইটা বাজিছে জানা এতিয়া 7:30 হ'ব হ'ল ৰাতি আৰু ৰ'দ দেখিছা কেনেকুৱা একদম চোকা ৰ'দ এতিয়াও এটা বহুত ইণ্টাৰেষ্টিং বস্তু ইয়াতে সেইটো হ'ল যে এতিয়া লাহে কি কয় আন্ধাৰ হোৱাটো দেৰি হৈ আহি আছে দিনটো দীঘল হৈ আহি আছে আৰু এতিয়া তোমাৰ ইয়াতে ছানছেট হয় আফটাৰ 9 চ' তোমাৰ 9:30 বজালৈকে পূৰা পোহৰ হৈ থাকে আৰু অলপ দিনৰ পিছত আৰু 15 দিন এক মাহমানৰ পিছত লাহে 10টা বজাত ছানছেট হ'ব আৰু 11টা বজালৈকে ৰাতি একদম পোহৰ হৈ থাকে মানে বহুত ব্ৰাইট আৰু একদম দিন হৈ থাকে 11টা মানলৈকে ফাৰ্ষ্ট যেতিয়া আহিছিলোঁ বহুত উইয়াৰ্ড লাগিছিলে কাৰণ আমাৰ তাতে কি হয় আমি বাহিৰত চাওঁ আধাৰ দেখোঁ সেইটো মানে টাইমটো গম পাওঁ ন ইয়াতে তোমাৰ এই চোকা ৰ'দ একদম চাব নোৱাৰি এতিয়া 7:30 হ'ল মই এতিয়া শুই উঠিলোঁ লাঞ্চ মানে মই বাহিৰতে কৰি আহিছিলোঁ মই ভিডিঅ'টো দি দিম কি লাঞ্চ কৰিলোঁ মই বাহিৰতে লাঞ্চ কৰিলোঁ ভাবিছিলোঁ লাঞ্চ বনামগৈ গৈ বাট আৰু এলাহ ডিনাৰহে বনাম তেতিয়াহ'লে মই মুখ চুখ ধুই ৰেডি হৈ লওঁ ভিডিঅ' বনাব যিহেতু মই ভিডিঅ' বনাওঁতে অলপমান ৰেডি হৈ লওঁ কাৰণে এতিয়া যাম মুখ চুখ ধুওঁ পাৰিলে মেকআপ কৰি থকাটো দেখাম ঠিক আছে এতিয়াও মোৰ টোপনি লাগিয়ে আছে ঠিক আছে মই মুখ চুখ ধুই আহোঁ মই কৈছিলোঁ মই ভিডিঅ' বনাই থাকোঁতে মেকআপ কৰি থাকোঁতে মই ভিডিঅ' বনাম পাহৰি থাকিলোঁ হ'ব একো নাই লাষ্ট ষ্টেপটো এতিয়াও বাকী আছে সেইটোকে দেখাওঁ
মই লিপষ্টিকটো কৰা নাই এই লিপষ্টিক লিপ লাইনাৰ লগাই থাকোঁতে কথা পাতি পাতি লগাব বৰ দিগদাৰ ডাৰ্ক এটা লিপ লাইনাৰ লৈছোঁ অলৰেডি মইতো লিপ কম্ব দিয়াই আছে মোৰ ইনষ্টাগ্ৰামত দিছিলোঁ চৰি নাই ইউটিউব শ্বৰ্টছত দিয়া নাই ইনষ্টাগ্ৰামত দিছিলোঁ স্মাজ কৰি কিমান টিউটৰিয়েল নহয় আৰু এনেই দেখাইছোঁ মই কৈছিলোঁ নহয় দেখাম বুলি সেয়া মোৰ হাউচমেটে ফোনত কথা পাতি উৎপাত লগাই আছে একেবাৰে নতুন নতুন গাৰ্লফ্ৰেণ্ড বনিছে নেকি বেয়া কথা লিপষ্টিকটো লগাই দিম মোৰ হৈ যাব ঠিক আছে ইমান দেখাই নাথাকোঁ কিন্তু আৰু হয় নাই লিপষ্টিকটো লগাম সেইটোহে সেইখিনিহে একেবাৰে চিধা পাকঘৰত লগ পাই আছোঁ এনেকৈও বেয়া লগা নাই পিছে ঠিক আছে লগ পাই আছোঁ কৈছিলোঁ নহয় 9টামান বজাত ছানছেট হয় সেয়া হৈ আছে এতিয়া ছানছেট এতিয়া ভালকৈ দেখাবলৈ মই বহুত দূৰ যাব লাগিব বাট অলপমান খিৰিকীৰ পৰাই চাই ফুলটো মৰি গৈছে খিৰিকীৰ পৰাই চাই লোৱা আৰু সেয়া ছানছেট বহুত ধুনীয়া হৈ আছে সিফালে হৈ আছে পাহাৰৰ ফালে মই দেখাইছিলোঁ মোৰ লাষ্ট বিহুৰ ব্লগটোত দেখাইছিলোঁ ছানছেট এয়া উইকেণ্ড ডিনাৰ বনি আছে তোমালোকে গেছ কৰিবা কমেণ্টছত কি বনাম মই আজি এইবোৰ মছলা ৰেডি কৰি থৈছোঁ এয়া ফ্ৰাই কৰি আছোঁ তোমালোকে ক'বা কমেণ্টছত দেই বঢ়িয়াকৈ ডিনাৰ কৰিলোঁ কি টেষ্টি হৈছিলে মই ক্লিপ দি দিম বাৰু দেখাম এতিয়া চাহ খাব লৈছোঁ চাহ মানে এইটো কিবা এপল স্পাইচ কিবা টি টোপনি আহিব চাহ খাই লওঁ মই তাৰপিছত কাইলৈ লগ পাইছোঁ কাইলৈ কি কৰোঁ দেখাম এইবোৰ মিউজিক চিউজিক ওলাইছে কপিৰাইট লাগিব নেকি আকৌ মোৰ ভিডিঅ'ত হ'ব বাৰু মই শুম বুলি ভাবিছিলোঁ তাৰপিছত ভাবিলোঁ নাই মুভি এখন চায়ে লওঁ আৰু যিহেতু কাইলৈ ছানডে বহুত খেলি মেলি হ'ব কাইলৈ লগ পাইছোঁ দেই বাই বাই গুড নাইট ফৰ নাও মই হাফ ৰেডি হৈ গ'লোঁ যাব ব্ৰেকফাষ্ট কৰিব আছে এতিয়াও চুলি ঠিক কৰিব আছে বাট ভাবিলোঁ উঠি পেলাই যিহেতু একো আপডেট দিয়া নাই ভিডিঅ'টোত সেইকাৰণে দি দিওঁ এতিয়া মই ৰেডি হ'লোঁ ব্ৰেকফাষ্ট কৰিব যাওঁ এতিয়া মই ৰ'দত বহি বহি ব্ৰেকফাষ্ট কৰি আছোঁ দেখাই আছোঁ এটা কল লৈছোঁ অলপমান হুপছ পিনাট বাটাৰ আৰু গাখীৰ চিম্পল একদম ওলাই যাম আৰু খাই মেলি মোৰ ফুল আউটফিটটো দেখাই দিওঁ ইমান ভিৰ ট্ৰেইনৰ ভিতৰত ইমান গৰম মই মৰি গৈছোঁ কেতিয়া ওলাও লাগিছে বাহিৰত অলপ গৰম পৰিছে আৰু মই আইচক্ৰীম নাখাম এনেকুৱাতো হ'ব নোৱাৰে এতিয়া আমি পাৰ্ক এখনত গৈছিলোঁ আমি চব লগৰবোৰ ডাবলিনৰ ওৱান অফ দ্য লাৰ্জেষ্ট পাৰ্ক হয় এখন ফিনিক্স পাৰ্ক বুলি কয় চ' তাতে ষ্ট্ৰল কৰি অলপমান আমি হেৰিত গ'লোঁ এখন পাবত গ'লোঁ খানা খাব ভোক লাগি আছিলে লাঞ্চৰ টাইমো হৈছিলে এয়া আমাৰ খানা বাকীবোৰে বাৰ্গাৰ লৈছিলে মই কিবা চিকেন কিবা এটা লৈছিলোঁ ভেজিজৰ লগত আছিলে বেকগ্ৰাউণ্ডত কিবা কিবি কথা পাতি আছোঁ কিন্তু সেইবোৰ আঁতৰাই দিম কপিৰাইট লাগিব আৰু তাৰপিছত পাবৰ পৰা ওলাই দেখিলোঁ ইমান ধুনীয়া ধুনীয়া কিউট ঘৰ কেইটামান আছিলে সৰু সৰু গাৰ্ডেন আছিলে তাৰপিছত খোজকাঢ়ি ডিচাইড কৰিলোঁ নাই চিনেমা চাব যাওঁ ছাডেন প্লেন একদম এয়াই এটা মুভি থিয়েটাৰৰ ভিতৰত গৈছোঁ মুভিখনৰ ক্লিপছ লোৱা নাই মানে বেয়া লাগে ন ল'ব তেনেকৈ সেইকাৰণে লোৱা নাই এনেই অলপ দেখাইছোঁ আৰু কিবা এইটো সেইখন মুভি নহয় এইটো কিবা ট্ৰেইলাৰহে দেখাই আছিলে দেই এতিয়াও ঘৰ পোৱাই নাই মই বাহিৰতে আছোঁ বহুত ধুনীয়া বস্তু এটা দেখিছোঁ মই দেখাই লওঁ ফাৰ্ষ্টত এইটো এটা সৰুকৈ ৱাটাৰফল নিচিনা আছে আৰ্টিফিচিয়েল ঠিক আছে মই আজিলৈ ইয়াতে শেষ কৰোঁ ভিডিঅ'টো
জলদি লগ পাম আৰু ছাবস্ক্ৰাইব কৰি যাবা নাপাহৰিবা টিল দেন বাই